সকলোলৈকে গুড মৰ্নিং। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে বুলি। আমাৰ জীৱনৰ অন্য এটা নতুন দিনলৈ আৰু মৰিগাঁও জিলাৰ এই ধুনীয়া গাঁওখনলৈ মই গীতাঞ্জলি আপোনালোক সকলোকে ব্যস্ততাৰ আৰু এটা দিনলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি হৈছে শুক্ৰবাৰ, এতিয়া ৰাতিপুৱাৰ বাজিলে 8টা। সেয়া ব্যস্ততাৰে ভৰা দিন বুলি ক'লোৱেই নহয়। ৰাতিপুৱাৰ বাহি কাম বন বুলিবলৈ সকলো হ'ল। ৰাতিপুৱাৰ গা পা ধোৱা হ'ল, এইবোৰ মানে কি ল'ৰাটোৱে খেলি আছিলে, লগতে মোৰ বাহিৰা কাম কৰি থাকোঁতে লেতেৰা হ'লৰ বাবে গাটোৱে ধুই আহিলোঁ। বিচনাখন ভাল কৰা হোৱা নাছিলে, গতিকে ভাবিলোঁ এতিয়াৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰি লওঁ, লগতে বিচনাখনো ভাল কৰি লওঁ। বাকী আমাৰ বিচনা ভাল কৰা, পাকঘৰটো চাফ চিকুণ কৰা, বাচন ধোৱা, বাহিৰা যিখিনি চাফ চিকুণ থাকে সকলোখিনিয়েই হ'ল। আৰু ৰাতিপুৱাৰ ৰন্ধা বঢ়া বুলিবলৈ অলপমান আগবঢ়ালোঁ। গৰম ভাত কেইটামান কুকাৰতে পাতি দিলোঁ, লগতে ল'ৰাটোলৈকে অকণমান দাইল বনালোঁ আৰু তাৰলৈকে কণী এটা বইল কৰিলোঁ। যোৱাকালি আমাৰ ওচৰৰে খুৰীহঁতৰ গীতা পাঠ পাতিছিলে ৰাতি, গতিকে তেওঁলোকৰ ঘৰৰ পৰা ভাত দাইল চব্জি সেয়া দিছেই। এতিয়া ৰাতিপুৱাৰ ৰুচটো তেনেকৈ চলাই দিব পাৰিম, বাকী দুপৰীয়াৰ কথা পাছত চিন্তা কৰিম। আৰু এয়া আপোনালোকৰ লগত কথা পাতিয়েই এইফালে মই সন্মুখৰ বিচনাখন অকণমান চিজিল কৰি পেলাই আহিলোঁ গৰুক অকণমান দানা দিবলৈ। ৰাতিপুৱা চাউল ধোৱা দাইল ধোৱা তাৰেই পানী আছিলে, তাকে ভাবিলোঁ নিমখ অকণমান দি পেলাই দিয়ে লওঁ। আৰু এয়া ৰাতিৰ প্ৰসাদকেইটা, লগতে ভাত চব্জি সেইবোৰ এনেকৈ আছে, আৰু লগতে দাইলখিনি মই অকণমান উতলাই থৈ দিছোঁ। এতিয়া মা মই মানুহজনে তেনেকৈ খাব পাৰিম, আৰু ল'ৰাটোকতো এইবোৰ নোখুৱাওঁ, গতিকে তাৰলৈকে মই গৰম ভাত সেয়া বনালোঁ। ৰাতিপুৱাৰ ভাতটো যদি এনেকৈ চলাই দিব পাৰোঁ, দুপৰীয়া লাহে ধীৰে কিবা এটা বনালেও হ'ব। ফালে আমাৰ ল'ৰা ছোৱালীকেইটাইও বহুত ধুনীয়াকৈ উমলি আছে। সিহঁতৰ খালি এনি টাইম উমলি থকাৰেই ধান্দা, পঢ়া শুনা সেইবোৰ যেন সিহঁতৰ স্কুল বন্ধৰ পৰা মগজুৰ পৰা হেৰাই গ'ল। তথাপিতো আকৌ লাইনলৈ আনিব লাগিব, স্কুল খুলিবলৈ সময় হ'লেই সিহঁতৰো। এইটো ছিজনৰ আমাৰ প্ৰথম আজি তিয়ঁহ বিক্ৰী কৰিবলৈ এয়া কেইটামান গছত লাগিছিলে, তাকেই মানুহজনে ছিঙি লৈ আহিছে। মই যে আপোনালোকক সিদিনা তিয়ঁহৰ খেতিখিনি দেখুৱাইছিলোঁ, আজি এইকেইটা প্ৰথম যাত্ৰা বুলি ক'ব পাৰি। এজন বেপাৰী আহিব, বেপাৰীজন আমাৰ ঘৰুৱা ৰিলেটিভৰ হয়, তেখেতে প্ৰায় এদিনৰ মূৰে মূৰে আহি থাকে। তাকে ভাবিলোঁ বস্তুখিনি ভালকৈ চিজিল কৰি থৈ দিওঁ। এজন মানুহেই হওক বা শাক পাচলিৰ খেতিয়কেই হওক, যেতিয়া গছজোপা লগোৱাৰ পাছত এনেকৈ ফচলটো হয় মনটো বহুত বেছি ভাল লাগে, হয়নে? আৰু যেতিয়া শাক পাচলি খেতিয়ক এজন বিশেষকৈ খেতিখিনি কৰাৰ পাছত এনেকৈ নতুনকৈ পাচলিটো ওলায়, ঘৰখনত অভাৱবোৰ দূৰ কৰিবলৈ যেন আৰু অকণমান উশাহ পাইছে তেনেকুৱা নিচিনা লাগে। আৰু এয়া গোটেই ঘৰখনৰ চাফ চিকুণখিনি কৰি আকৌ এবাৰ গাটো ধুই আহিছোঁ ফুল নিবলৈ, ধূপ জ্বলাবলৈ। কিন্তু ঘৰখন যে মই আপোনালোকক ক'লোঁ চাফ চিকুণ কৰা বুলি, ব'লকচোন ঘৰলৈ যাওঁ, কিমান চাফ চিকুণ হৈ আছে চাব। পুৱাৰ পৰা গোটেই ঘৰখন এফালৰ পৰা চাফ চিকুণ কৰি 10টা চাৰে 10টা বাজিলৈকে মই নিজে আজৰি হৈ ধূপ জ্বলোৱা সময়লৈকে প্ৰত্যেক দিনাখনেই চাগে এই ঘৰখনৰ পৰিস্থিতি তেনেকুৱা হয়। আপোনালোকক মই দেখুৱালোৱেই, যদিও সদায় আপোনালোকৰ লগত শ্বেয়াৰ কৰা নহয়, আজি ভাবিলোঁ অকণমান দেখুৱাই দিওঁ। সেই সৰু সৰু ল'ৰা দুটা হৈছে আমাৰ দাদাহঁতৰ ল'ৰা, লগতে চুনু অৰ্থাৎ আমাৰ ল'ৰাটোৰ ভনী বুলি যে কওঁ, তাই আৰু আমাৰ ল'ৰাটো গোটেইকেইটাই ধুনীয়াকৈ খেলি আছে। সদায় ধুনীয়াকৈ সিহঁতে খেলি থাকে। মোৰেই প্ৰয়োজনত কাম বাহক বা অকণমান ঘৰখন লেটিপেটি কৰক, কিন্তু সিহঁতে যে শান্তিৰে খেলি থাকে সেই মোৰ বাবে বহুত হয়। ৰ'দত যোৱা, ধূলি বালি লাৰা, লেতেৰা হোৱা, তাৰ তুলনাত ঘৰখনত এনেকৈ থাকিলেই মানে যথেষ্ট আৰাম সিহঁতৰ বাবে ফেনৰ তলত। আৰু এয়া আহিলোঁ পাচলি কাটিবলৈ। ৰাতিপুৱাতে বনোৱা অকণমান দাইল আছে, আৰু সেইফালে মই কুকাৰতে ভাত পাতি থৈ আহিছোঁ। মই যে আপোনালোকক কৈছিলোঁ ৰাতিপুৱা চব্জি আছিলে, তেনেকৈ আমাৰ ৰাতিপুৱাৰ ভাত সাজ খোৱা হ'ল। এতিয়া দুপৰীয়া খাবলৈ এয়া বন্ধাকবি, ৰঙালাও, আলু সকলো দি পেলাই ভাবিছোঁ অকণমান চব্জি বনাম, মিক্স আৰু পাপৰ পুৰিম। তেনেকৈ আজি দুপৰীয়াৰ ভাত সাজ হ'ব। গতিকে এয়া পাচলিখিনি কাটি লওঁ, কাটি পেলাই একেবাৰে আপোনালোকক লগ পাই আছোঁ।
শুভ আবেলি বহুত সময়ৰ মূৰত আপোনালোকৰ সন্মুখলৈ আহিছোঁ। এতিয়া বাজিলে আবেলিৰ 5টা। তেতিয়া যে আপোনালোকৰ লগত পাচলি কাটোতেই ভিডিঅ' কৰা, কিবা যেন ভিডিঅ' কৰিবলৈ এনাৰ্জিয়েই নাই গাত, তেনেকুৱা নিচিনা লাগিছে। কাম কৰিবলৈ আজি একো মন যোৱা নাই। সেয়া যেনে তেনে ফোনটো আঁতৰতে থৈ পেলাই আবেলিৰ কামবোৰ কৰিলোঁ। ঘৰ দুৱাৰ পৰিষ্কাৰ কৰা, লগতে কাপোৰ সামৰা, বাচন ধোৱা, চোতাল সাৰা, গোটেইবোৰ কৰিলোঁ। কিন্তু আপোনালোককহে এতিয়া আৰু বিশেষ কাম কাজবোৰ দেখুওৱা নহ'লে। আনফালে এইবোৰ কাপোৰ মই এনেকৈ বিচনাতে পেলাই থৈ দিছোঁ। ইয়াৰ কাৰণ কাপোৰবোৰ পেকিং কৰিবলগীয়া আছে। কি কাৰণে মই আপোনালোকক নিশ্চয় পিছৰ ভিডিঅ'সমূহত ক'ম। এইবোৰ এনেকৈ আছে, এটাত মানে অপ্ৰয়োজনীয় যিখিনি কাপোৰ মই সেইবোৰ থৈ দিওঁ, লগতে এটাত অকণমান ইফালে সিফালে যোৱা কাপোৰবোৰ মই এনেকৈ বেগতে ভৰাই থৈ দিওঁ। গডৰেজত গোটেইবোৰ কাপোৰ নোসোমায়, গতিকে আপোনালোকে হয়তো মোৰ মাতটো অকণমান মানে ডাউন নিচিনা পাই আছে, ভইচটো সঁচাকেই ভিডিঅ' কৰা যেন অকণমানো গাত এনাৰ্জি নাই, তেনেকুৱা নিচিনা লাগিছে। তথাপিতো মনটোক বুজাই পেলাই আপোনালোকৰ সন্মুখলৈ আহিছোঁ। সেইবোৰ ঠিক ঠাক কৰিম, কিন্তু বাকী মোৰ ঘৰৰ যিবোৰ চাফ চিকুণ হয়, মানুহজনে ফোন কৰিছিলে। ইয়াৰ কাৰণ যাব লগা আছে মৰিগাঁৱলৈ। তাকে মোক কৈছে যে সোনকালে আজৰি হৈ পেলাই ওলাই থাকা। যিহেতু আপোনালোকৰ লগত মই ভিডিঅ'ই ভালকৈ শ্বেয়াৰ কৰিব পৰা নাই, আপোনালোকক ক'লোৱেই সেয়া চেনেলটো অকণমান প্ৰব্লেম হৈ আছে। গতিকে কেনেকুৱাকৈ কি ভিডিঅ' কৰিম একোৱেই মানে ভালকৈ বুজি পোৱা নাই। আপোনালোকৰ লগত যদি মই চেলেঞ্জটো আৰম্ভ কৰিলোঁ হয়, কিন্তু সেই 30 দিনৰ ব্লগিং চেলেঞ্জটোকেই মই প্ৰথম ভিডিঅ'টোকে এতিয়ালৈকে আপোনালোকলৈ আগবঢ়াব পৰা নাই। বাকী আজিৰ ভিডিঅ'টো হৈছে 4 নম্বৰৰ দিন। 4টা ভিডিঅ' মোৰ ইতিমধ্যে পেণ্ডিং হৈ আছে। নাজানো আপোনালোকলৈ কেতিয়া এই ভিডিঅ'সমূহ আগবঢ়াম বা কেতিয়া কি কৰিম। সেয়ে কাম কৰিবলৈ অকণমানো যেন গাত এনাৰ্জি নাই, তেনেকুৱা নিচিনা হৈ আছে। আনফালে মোৰ আবেলিৰ কামবোৰ হ'ল, সেইবোৰ কাপোৰ ধুবলগীয়া, ল'ৰাটোক চেঞ্জ কৰা, এইবোৰ বাচন মই ধুই পখালি এনেকৈ থৈ দিছোঁ। পানীটো নিগৰিলে পাছত মই বেলেগে সামৰি থৈ দিম। এতিয়া যাওঁ, এয়া ঘৰ চোতাল গোটেইবোৰ সাৰিলোঁ। কেইটামান তিতা কাপোৰ আগফালে আছে, এয়া একেটা কাপোৰ সামৰিলে মই গা ধুব পাৰোঁ। কিন্তু এতিয়া ল'ৰাটোলৈকে ৰৈ আছোঁ, কাৰণ সি কৈছে আমাৰ জেঠাইৰ বৌ আহিছিলে, মানে জেঠাইহঁতৰ বৌ আহিছিলে, সেয়া বৌৰ লগত গৈছে, এতিয়ালৈকে অহাই নাই। মানুহজনক ফোন কৰি দিছোঁ যে সোনকালে লৈ আহা, গতিকে সিহঁত আহিলেই গা পা ধুই পেলাই আমি ওলাই পেলাই যাব পাৰিম। আৰু বহুত বেছি আজি কাপোৰ মেলি দিয়া হৈছিলে, মানে পৰহি দিনাৰ পৰা যিহেতু বৰষুণ দি আছিলে, ৰ'দ নাছিলে। আজি ৰ'দটো পাই যথেষ্টখিনি কাপোৰেই শুকালে। আজি কেইটামানহে তিতা কাপোৰ আছে, সেয়া বাকীখিনি গোটেইখিনিয়ে শুকান আৰু গোটেইবোৰ সামৰিলোঁ। সেয়া মনটোত যিহেতু অকণমানেই মানে এনাৰ্জি নথকা নিচিনা হৈ আছে, গতিকে আপোনালোকৰ লগত মই একোৱেই কাম কাজসমূহ শ্বেয়াৰ কৰিব নোৱাৰিলোঁ। এতিয়া যাম মৰিগাঁৱলৈ। নাজানো আপোনালোকৰ লগত ভিডিঅ'টো কিমানখিনি আগবঢ়াই নিব পাৰিম। যদিও আপোনালোকৰ লগত ৰাতিপুৱাৰ পৰাই ভিডিঅ'টো মানে আৰম্ভ কৰিছোঁ, আগবঢ়াই নিছোঁ, কিন্তু তাতো যেন কিবা এটা মনটো কিন্তু এটা ৰৈ গৈছে। গতিকে আপোনালোকৰ লগত সেয়া কথা পতা কৈ পেলাই ভিডিঅ'টো আগবঢ়াব পৰা নাই। তথাপিতো মনটোৰ কোনোবাখিনিত আত্মবিশ্বাস বুলি কোৱা শব্দটো আছে। গতিকে আজি 4 দিনে ধুনীয়াকৈ আপোনালোকৰ লগত ভিডিঅ' কৰি আছোঁ। যদিও ভিডিঅ' কৰি থৈ দিছোঁ, আপোনালোকলৈ আগবঢ়াব পৰা নাই। আগবঢ়াব যে পাৰিম সেইটো মোৰ মনত বিশ্বাস আছে। লগতে আজি সেয়া ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিলোঁ। এতিয়া আপোনালোকৰ লগত কথা পাতিবলৈ অকণমান হ'লেও এনাৰ্জি আছে, সেই আত্মবিশ্বাস বুলি কোৱা শব্দটোৰ কাৰণেই। এতিয়া যাওঁ, গাটো ধুই লওঁ, ল'ৰাটোকো গাটো ধুৱাই তাক মাৰ লগতেই থৈ যাম, কাৰণ অকণমান বতৰটো ডাৱৰীয়া যেন। গতিকে তাক নিলে আকৌ দেৰি হৈ যাবগৈ। আৰু ল'ৰা ছোৱালী নিলে জানেই নহয়, আপুনি যদি কিনিব যাব এটা, সিহঁতক নিয়াৰ লগে লগে আপোনাৰ বাজেটখন দীঘলীয়া হৈ যায়। গতিকে তাক থৈ যাম, থৈ পেলাই গ'লে আমি সোনকালে উভতি আহিব পাৰিম। আৰু সেইটো হৈছে কথাটো। এতিয়া যাওঁ, এইবোৰ কাপোৰ এতিয়া নাসামৰোঁ, কাৰণ এইবোৰ সামৰিব লগা হ'লে দেৰি হ'ব। আৰু য'ত যাম বুলি কৈছোঁ, মানে কিবা কিবি বস্তু কেইটামান কিনিবলৈ, সেইকেইটাও আকৌ এনেকৈ পেকিং কৰিব লাগিব। গতিকে এতিয়া এইবোৰ থাকক, গা পা ধুইহে আপোনালোকক লগ পাম। মাহীহঁতৰ লগত গৈছিলা? মিছা কথা কিয় কোৱা? ব'লা গা ধুওঁ, ব'লা আমি বিশালত যাম। যাবানে? যাবা সঁচাকৈ? ব'লা গা ধুওঁ। কিবা এটা